কি হ'ল মই শুনি কেনে দৌৰি দৌৰি আহিছোঁ গম পাই না কাম চাম বাদ দি পিনে চিৰিৰ পৰা পৰি গৈছে ভাংছে তাকে মৰা যে নাই মানে আজিকালিতো কোৱাই নাযায় গম পা নাই মানুহ কেখন কেনকে মৰে মোৰ মাৰ ঘৰৰ ওচৰত এই বাইদেউ এজনী আছে চিৰিৰ পৰা পৰি বেলটা খাই মৰিয়ে থাকিল গমেই নাপাল হস্পিটেলতো ল'বা নাপাল তাকে বয়স হৈছে না বাইদেউ অলপ চাই চিতি চলিব নহ'লে কেখন কি ভগৱানে মাতি লৈ যায় কিছু গমেই নাপাব মাইনাৰতো বিয়াই হোৱা নাই কেখন কৰিম বুলি ভাবছা মাইনা বিয়া মা দেউতাৰো বয়স অলপ হৈছে ঠিক নাই কেখন কি হয় দেখিয়েতো আছা সোনকাল ল'ৰা এটা চাই কিনে বিয়া পাত নহ'লে আমাক ক আমি চাই চিতি দিম হ'ব পঢ়া শুনা আৰু ভৰিটো আপোনাৰ কিন্তু বেয়া জাগাত ভাঙিছে গম পাই না অলপ ইফাল ইফাল হ'লে চেচ ভৰি একদম পুৰা কাটপা লাগিল হৈ অলপৰ কাৰণে বাচি গৈছে অলপৰ কাৰণে আৰু বাইদেউ আপুনি এক্সৰে কৰাব ভৰিখন বুজছে না এই বয়সত পৰিল গম পাই না কিমান জ্বালা যন্ত্ৰণাটো হ'ব সেই আগৰ নিচিনা আৰু দেখা নাই না আমাৰ এই পৰছে মানে হৈছে আৰু একদম নমৰালৈকে বিষ থাকি যাব আগৰ নিচিনাৰ কাম কৰিব নাপাৰে এইবাৰ চাব আপুনি ভাল ডক্তৰ দেখাব আৰু এই যে ঔষধটো আপোনাৰ পিছা নেৰে এতিয়া কি যে হ'ল